সক্ৰিয় সাংবাদিকতা আচলতে বাদ দিয়া নাই। টেলিভিশ্যনৰ পৰা যোৱা প্ৰায় 2-1.5 বছৰমান ধৰি কিছু আঁতৰত থকা হৈছে। টেলিভিশ্যন সাংবাদিকতাৰ পৰা কিছু অব্যাহতি লোৱা বুলি ক'ব বিচাৰিম। তাৰপিছতে মই তথ্য বাৰ্তা নামৰ এখন পষেকীয়া বাৰ্তালোচনীৰ সম্পাদক হিচাপে কৰ্মৰত, আৰু সেই পদবীটিত মই এতিয়াও আছোঁ, তথ্য বাৰ্তাৰ সম্পাদক এতিয়াও মই। কিন্তু যিহেতু 100টা খণ্ডৰ ধাৰাবাহিক এখন লিখাৰ এটা গধুৰ দায়িত্ব মোৰ ওপৰত পৰিছে, গতিকে সাময়িকভাৱে মই সক্ৰিয় সাংবাদিকতা বা সাংবাদিক হিচাপে দিনটোৰ 8 ঘণ্টা কাম কৰা যিটো প্ৰচেষ্টা, বা 9 ঘণ্টা 10 ঘণ্টা, সাংবাদিকৰ আচলতে সময়ৰ কোনো ধৰণৰ হিচাপ নাথাকে। গতিকে সেই সাংবাদিক হিচাপে দিনটো দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ পৰা কিছুদিনৰ বাবে আঁতৰি আছোঁ। এনেকুৱা নহয় যে মই সাংবাদিকতা ত্যাগ কৰিছোঁ, সক্ৰিয় সাংবাদিকতা ত্যাগ কৰিছোঁ বা টেলিভিশ্যন ত্যাগ কৰিছোঁ, তেনেকুৱা নহয়। সাময়িকভাৱে মই আঁতৰত আছোঁ অন্য এটা কামৰ বাবে, আৰু অন্য কামটো আপোনালোকে গম পাইছে, মই পৰিণীতাখনৰ কাম কৰি আছোঁ। গতিকে কেইদিনমান মই আচলতে টেলিভিশ্যনত নাই। বাকী ভৱিষ্যতেও যে টেলিভিশ্যনত নাহিম তেনেকুৱা কথা নহয়। যদি ভাল সুযোগ সুবিধা পাওঁ নিশ্চয় আকৌ আগৰ দৰেই টেলিভিশ্যনলৈ আহিম, টেলিভিশ্যন সাংবাদিকতাত আকৌ একাত্ম হৈ পৰিম। অন্যথা সাংবাদিকতাৰ বিভিন্ন ফৰ্ম আছে বা বিভিন্ন ধৰণৰ মাধ্যম আছে, ডিজিটেল মাধ্যম আছে। এইখিনিতে কওঁ, মই এটা ডিজিটেল মাধ্যমৰ সৈতেও জড়িত পৰোক্ষভাৱে। মই এইটোত আচলতে সক্ৰিয় কৰ্মী বা সক্ৰিয় এমপ্লয়ী হিচাপে নাই, কিন্তু মই সেই ডিজিটেল মিডিয়ামটোৰ লগত জড়িত, তেওঁলোকৰ হৈ মই কাম কৰি দিওঁ। গতিকে সাংবাদিকতা অব্যাহত আছে, অব্যাহত থাকিব, কলমটো চলি থাকিব, বিভিন্ন ধৰণে মনৰ কথা কৈ থাকিব। আকৰ্ষণীয় প্ৰশ্নটো, হঠাৎ টিভিত দেখি থকা ল'ৰাটোক কিয় নেদেখা হ'ল? এয়াই মই ক'লোঁ, আচলতে কিছুদিনৰ বাবে মই আঁতৰত থকাৰ বাবে মই সঘনাই আগৰ দৰে প্ৰতিটো দিনেই টিভিত ওলোৱা মোৰ যিটো কাম আছিল সেইটোৰ পৰা মই বৰ্তমান আঁতৰত আছোঁ। আৰু এতিয়া আগতে যেতিয়া টেলিভিশ্যন জগতত কাম কৰিছিলোঁ, বিভিন্ন অসমৰ আগশাৰীৰ টেলিভিশ্যন চেনেলত মই এগৰাকী বাতৰি প্ৰযোজক, পৰিৱেশক আৰু সাংবাদিক হিচাপে কাম কৰিছিলোঁ। তেতিয়া আপোনালোকে নিতৌ মোক দেখা পাইছিল টিভিত বাতৰি পৰিৱেশন কৰা। আৰু যিহেতু বৰ্তমান মই টিভিৰ লগতে জড়িত হৈ আছোঁ বা এই ধৰণৰ মনোৰঞ্জন মাধ্যম কিছুমানৰ সৈতে জড়িত হৈ আছোঁ, গতিকে মই বাতৰি পঢ়া নাই বহুদিন, বা সেই ধৰণৰ বাতৰিৰ অনুষ্ঠানত মই অংশগ্ৰহণ কৰা নাই, আৰু সেইবাবে মোক প্ৰতিটো দিনে আপোনালোকে টিভিত দেখা নাই। কিন্তু চিন্তা নকৰিব, প্ৰতিটো দিনেই আপোনালোকে মোৰ উপস্থিতি টিভিত পাব, আৰু সেয়া পাব ৰং চেনেলত, সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 8 বজাত, নিশা 11 বজাত। মোৰ চিত্ৰনাট্য আৰু সংলাপেৰে আপোনালোকে উপভোগ কৰি থাকক পৰিণীতা। তাতেই ক'ৰবাখিনিত বা কোনোবাখিনিত মোৰ কলমেৰে আপোনালোকে মোক বিচাৰি পাব, আৰু আপোনালোকে যি ধৰণৰ মৰম মকিতিবোৰ দি আহিছে মোৰ বিভিন্ন কৰ্মৰাজিত, মোৰ সেয়া লাগিলে কবিতাই হওক, মই নিজে লিখা কবিতা হওক, বা মই পাঠ কৰা আনে লিখা কবিতাতেই হওক, আপোনালোকে যি ধৰণৰ সঁহাৰি আপোনালোকে দিছে, বা মোৰ অন্যান্য ব্যংগ ৰচনাসমূহতো আপোনালোকে যি ধৰণৰ সঁহাৰি দিয়ে, যি ধৰণৰ মৰম দিয়ে, সেয়া আশা কৰিম মোৰ এই কামটোতো আপোনালোকে দিয়ক। আপোনালোকে মোক আশীৰ্বাদ কৰক, আমাৰ টীম পৰিণীতাক আশীৰ্বাদ কৰক, আমি যাতে আগুৱাই যাব পাৰোঁ খুব ধুনীয়াকৈ, আৰু আমি যাতে আপোনালোকে বিচৰাখিনি আপোনালোকক দিব পাৰোঁ, বা বিয়ণ্ড ইয়ৰ এক্সপেক্টেশ্যনছ, আপোনালোকে যি ধৰণে আশা কৰিছে তাতকৈ যাতে আৰু অধিক দিব পাৰোঁ, তাৰ বাবে আমাক আশীৰ্বাদ কৰক। আমি চেষ্টা অব্যাহত ৰাখিম, চেষ্টাত ত্ৰুটি কোনোপধ্যেই নকৰোঁ, আৰু আমি পৰিশ্ৰমৰো কোনোপধ্যে কম নকৰোঁ। আমি আপোনালোকক কথা দিলোঁ, খুব ধুনীয়া ধাৰাবাহিক এখন উপভোগ কৰিব পাৰিব, আৰু হয়তো যদি নিয়তিয়ে বিচাৰে খুব সোনকালে মই আকৌ আপোনালোকে বিচৰা ধৰণে সঘনাই টিভিত ওলাম, সদায় টিভিত আপোনালোকে মোক দেখিবলৈ পাব, আৰু মোৰ নতুন নতুন কাম কাজ আপোনালোকে পাব। আশা কৰিছোঁ এইখিনি যি সঁহাৰি জনাইছে বা যি ধৰণে গুৰুত্ব প্ৰদান কৰিছে মোক, সেই মৰম, সেই সঁহাৰি, সেই গুৰুত্ব আজীৱন যাতে পাওঁ, তাৰে আশা কৰোঁ, তাৰে প্ৰাৰ্থনা কৰোঁ। আপোনালোক লগত আছে বাবেই, আপোনালোকৰ এই আশীৰ্বাদ আছে বাবেই এতিয়াও মূৰ দাঙি বৰ ধুনীয়াকৈ আপোনালোকে চাই আছে আছাম ইনফৰটেইনমেণ্ট, ইনফৰমেশ্যন আৰু এণ্টাৰটেইনমেণ্টৰ যুটীয়া সমাহাৰ, অৰ্থাৎ তথ্য আৰু মনোৰঞ্জনৰ সমাহাৰ ঘটিছে এইটো ইউটিউব চেনেলত। খুব ভাল চেনেল, বিভিন্ন ভিডিঅ'জ আপোনালোকে এইটোত পাব, বিভিন্নগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ আপোনালোকে পাব, উপভোগ কৰক, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'সমূহ লাইক কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, সকলোৰে ওচৰলৈ লৈ যাওক, যাতে এই ইউটিউব চেনেলটোৰ
বেকগ্ৰাউণ্ডত থকা যিখিনি কৰ্মী আছে তেওঁলোকৰ কষ্ট সাৰ্থক হয়, তেওঁলোকে যাতে আপোনালোকৰ ওচৰলৈ যাব পাৰে।